হয় মানস জ্যোতিনাথ আপোনালৈ আকৌ এবাৰ আহিবলৈ মন গ'ল ঠিক আছে ওচৰলৈ আহিবলৈ মন গ'ল প্ৰথমবাৰ এবাৰ গ'লো আমি নেক্সট টাইম আকৌ এবাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ ঠিক আছে আপুনি আকৌ এটি নতুন কৃষ্ণ কলীয়া নামৰ এটি গীত আপুনি লিৰিক কৰিছে বুলি গম পাইছোঁ আৰু তাৰ আপুনিতো সেই গীতটি আপুনিতো কেতিয়াও নাগায় মই একচুৱেলি নাগাওঁ মোৰ ফ্ৰেণ্ডক গাব দিম মই জাষ্ট মই লিখিছোঁ কিন্তু গাব দিম মই মোৰ ফ্ৰেণ্ডক কিয়নো মই আগতো কৈছোঁ এতিয়াও কৈছোঁ যে মই কেতিয়াও চাৰেগামা শিকা নাই মোৰ চাৰেগামাৰ কোনো নাজানো মই কিন্তু জাষ্ট মই গানটো লিখি ৰাখিছোঁ যাতে মোৰ গানত কোনোবাই কণ্ঠ দিব পাৰে মোৰ এইটো সপোন আৰু লগতে তাৰমানে আপুনি তেওঁক বহুত মানে তেওঁৰ লগত আপুনি এটা সপোন দেখি আছে তেওঁৰ কণ্ঠত মই সপোন দেখিছোঁ সপোন দেখিছে আৰু কণ্ঠ ভাল তো তেওঁৰ কণ্ঠত মই সপোন দেখিছোঁ যে তেওঁৰ কণ্ঠত মোৰ গানবোৰ মই আগুৱাই নিব পাৰিম আৰু লগতে আপুনি জুবিন দাৰ হৈ পেলাই আপুনি কিবা এটা ক'ব নেকি জুবিন দা দ্য বেষ্ট আৰু পাপন দা বেষ্ট ফাৰ্ষ্ট জুবিন দা কওঁ মই জুবিন দা হৈছে অসমৰ ৰজা তাৰপিছত নেক্সট পাপন দা আহিব পাৰে নীল আকাশ দা আহিব পাৰে XYZ ছিংগাৰ আহিব পাৰে কিন্তু বেষ্ট জুবিন দা আৰু কুসুম কৈলাশ দা কিবা XYZ পাৰ্চন পিছত আহিব পাৰে ফাৰ্ষ্ট জুবিন দা নেক্সট পাপন দা তাৰপিছত XYZ পাৰ্চন হয় বাৰু বাদ দিয়ক সেইবিলাক কথা জুবিন দাটো আমাৰ জুবিন দাই ভূপেন দাটো সদায় ভূপেন দাই প্ৰণাম ভূপেন দাটো সদায় ভূপেন দাই আজি ভূপেন দাই যিখিনি কৈ গ'ল সেইখিনি খাটিয়ে গৈ আছে অবভিয়াছলি চব গৈ আছে একে যিটো মানে তেওঁ কৈ গৈছিলে যিখিনি গাই গৈছিলে যিখিনি কৈ গৈছিলে যিখিনি সেইখিনিৰ লগতে গোটেইখিনিতো তেওঁৰ লগত ফলিয়াই গৈ আছে আজিলৈকে মিছা হোৱা নাই আৰু লগতে জুবিন দাৰ যিখিনি যেতিয়া আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱ তেখেত যেতিয়া আমাৰ পৰা বিৰতি ল'লে নেক্সট আমাৰ হাতত আছে এতিয়া আমাৰ সপোন আমাৰ লক্ষ্য জুবিন দা আৰু লগতে পাপন দা নেক্সট টাইমত আহে ফাৰ্ষ্ট টাইম আমি সদায় মই সদায় জুবিন দাক ছাপোৰ্ট কৰোঁ কিয়নো জুবিন দাই জাতি মাতি ভেটিৰ কাৰণে কান্দে সদায় কিন্তু পাপন দাই নাকান্দে তাৰ কাৰণে আমি পাপন দাক ছাপোৰ্ট ফাৰ্ষ্ট ছাপোৰ্ট আমি জুবিন দাক কৰোঁ আমাৰ যথেষ্ট ফ্ৰেণ্ডো আছে তেওঁলোকৰ বহুত আছে কিন্তু আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আৰু বৰ্তমান আপোনাৰ লগতো আপোনাৰ যিখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ড লগতে তেওঁলোক অনুৰাগীও হয় আপোনাৰ অসমীয়াত ক'বলৈ গ'লে অনুৰাগী হয় তেওঁলোকো আছে আপোনাৰ লগত আৰু লগতে মোৰ পিছফালে বহুত আছে আৰু তেওঁলোকক মই মানে কি অলপ ৰাখি থৈছোঁ যাতে তেওঁলোকে হুলস্থুল নকৰক বুলি নহ'লে হুলস্থুল কৰি দিয়ে মানে আমাৰ মানস জ্যোতিনাথ তেওঁ মানে এতিয়া নতুনকৈ প্ৰথমবাৰ কৈছে বুলি তেওঁ কৈছে এটি কলীয়া কৃষ্ণ তেনেকুৱা টাইপৰ মানে তেওঁ মানে গীত এটি লোকগীত টাইপৰ নে কিবা তেওঁ এটা মানে আমি আধুনিক বিহু টাইপত মই গানটো মই একচুৱেলি বিহু টাইপত লিখিছিলোঁ মই ভাবিছোঁ কি আজিকালি ষ্টেজ প্ৰগ্ৰামত বিহু টাইপত সুৰ হ'লে বিহু টাইপত মানে মিউজিক হ'লে বেছি ভাল পায় ৰাইজে তো ৰাইজৰ ওপৰত মই ডিপেণ্ড কৰি গানটো লিখিছোঁ কৃষ্ণাপদে লিখিছোঁ কিন্তু মানে অলপ আধুনিক বিহু টাইপত লিখিছোঁ গানটো তো মই ভাবিছোঁ গানটো মে বি ৰাইজে আঁকোৱালি ল'ব তো তাৰ কাৰণে গানটো অকণমান ঠিক আছে মই এই গীতটি মই তেওঁৰ মুখৰ পৰা অকণমান এনেই তেওঁ এতিয়ালৈকে বৰ্তমান তেওঁক যোনজনক তেওঁ দিম বুলি ভাবিছে তেওঁক দিয়া নাই মোক দেখা পোৱা নাই কিন্তু আপোনালোকে কিন্তু মই তেওঁকে দেখুৱাই আছোঁ কিন্তু তেওঁ মোক দেখি পাইতো একো লাভ নাই কিন্তু মানে তেওঁক দেখুৱাই আছোঁ কাৰণ তেওঁৱে কামটো গোটেইটো কৰিছে যেতিয়া তেওঁৰ ফালৰ পৰা মই এটাই ক'ম গানটো কমপ্লিট হৈ গৈছে কিন্তু গোটেই গানটোতো মই অলৰেডি শুনাব নোৱাৰোঁ মানে আমাৰ অসমৰ ৰাইজক একেবাৰে শুনাম যেতিয়া গোটেই গানটো ছেট আপ হৈ যাব তেতিয়া শুনাম মই বৰ্তমান মই জাষ্ট অকণমান শুনাব পাৰিম কিন্তু গোটেই গানটো আপুনি ৰিকুৱেষ্ট নকৰিব গোটেই গানটো ৰিকুৱেষ্ট মই নকৰোঁ তেওঁ খালি এটা কলি এইফালৰ পৰা মানে তেওঁৰ এতিয়া বৰ্তমান তেওঁ যিটো তেওঁ লিৰিক কৰিছে সেই বস্তুটোকে তেওঁ লিখিছে সুৰ দিছে কথা দিছে সেই তেওঁ অকণমান আমাক শুনাই পেলাই সকলোলৈকে প্ৰথমবাৰৰ কাৰণে অকণমান শুনাই ধন্যবাদ আপোনাক মই চাইলেণ্ট শুনাব পাৰিম আপুনি বেয়া নাপাব আপোনাক মই ক্ষমা ভিক্ষা মাগিছোঁ পাৰিম তাৰপিছত কিয়নো গানটো যেতিয়া কমপ্লিট হ'ব তেতিয়া অসমৰ ৰাইজে গোটেই গম পাব শুনা পাব দিয়ক তো কৃষ্ণাপদে লিখিছোঁ এটা মানে আধুনিক বিহু টাইপত লিখিছোঁ ঐ কেটকুৰা কৃষ্ণাৰ চুলি মাতে যশোদাই কলিয়া বুলি কিনো মাহনীয়া কৃষ্ণ কলিয়া মাথাই পাখি পিন্ধে যে মৰা
সেইটো মানে অকণমান ৰক বিহু টাইপত লিখিছোঁ মই গানটো কৃষ্ণৰ ওপৰত লিখিছোঁ কিন্তু ৰক বিহু টাইপত লিখিছোঁ কিন্তু আজিকালি মানুহবিলাকে মই দেখিছোঁ মই বহুত প্ৰগ্ৰাম চাইছোঁ জুবিন দাৰ প্ৰগ্ৰাম চাইছোঁ নীল আকাশ দাৰ প্ৰগ্ৰাম চাইছোঁ বা পাপনৰ প্ৰগ্ৰাম চাইছোঁ চবতে দেখিছোঁ মানে মানুহবিলাকে অলপ ৰক বিচাৰে চ' এইটো অলপ ৰকৰ টাইপত লিখিছোঁ পাপন দাই বেছি ৰক চং বনায় তো পাপন দাক মই ফ'ল' কৰোঁ সদায় পাপন দাৰ ৰক চংবিলাকৰ ওপৰত মই অকণমান মাইণ্ড কৰি পেলাই অকণমান কৃষ্ণাৰ যিটো চংটো লিখিছোঁ মই অকণমান ৰক টাইপত বনাইছোঁ মই আৰু আপুনি ভাবে নেকি তেওঁ তাতে যদি অকণমান নীল আকাশ যাওঁ যদি তাতে অলপ যোগদান হৈ যায় ইয়াতে নীল আকাশ দাক মই ছাপৰ্ট নকৰোঁ মই ছাপৰ্ট কৰোঁ সদায় যিটো কাৰণ পাপন দাই যিবিলাক ৰক বিহু গায় তো পাপন দাৰ ৰক বিহু আৰু আমাৰ নগাঁৱৰ যিটো কৃষ্ণমণি নাথ ডাঙৰীয়া আছে তো তেখেতৰ ৰক বিহুবিলাক আৰু পাপন দাৰ ৰক বিহুবিলাকক মই সদায় ফ'ল' কৰোঁ তো তেখেতলোকৰ মানে হেৰি কৰি মই অকণমান এক্সট্ৰাকৈ বনাব বিচাৰিছোঁ যে কৃষ্ণৰ ওপৰত ধন্যবাদ থাকিলে আপোনালৈ যথেষ্ট শুভকামনা দিলোঁ আপোনালৈ যাতে আগলৈকো এনেকৈ দুই এটি গীত তেওঁলোকৰ ওপৰলৈ পঠিয়াই দিয়ে তেওঁলোকো যাতে অকণমান অনুৰাগী অলপ বাঢ়ে গানটো অলৰেডি কমপ্লিট হৈছে কিন্তু আমাৰ অসমৰ ৰাইজে 2020 এপ্ৰিলৰ ভিতৰত 2টা গান ৰিলিজ হ'ব মোৰ 2টা গান ৰাইজে শুনিব পাব ধন্যবাদ মানসজ্যোতি নাথ আপোনালৈ বহুত শুভকামনা যাচিলোঁ আৰু লগতে যোনজন তেওঁ বিচাৰি আছে যোনজন মানুহক তেওঁ যে দিব তেওঁলোকে বহুত ধন্যবাদ থাকিব বহুত শুভকামনা থাকিব গোটেই অসমবাসী আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ নগাঁৱৰ মহাবীৰ ৰয় অলৰেডি তেওঁ বোকাৰ পদুমৰ এজন ভাল হেৰি জিকি আহিছে তেওঁ বোকাৰ পদুম বুলি এখন জুবিন দাই এটা প্ৰগ্ৰাম পাতিছিলে বোকাৰ পদুম নিউজ লাইভত তো তাত মোৰ যিজন মই ছিংগাৰ বাছি থৈছোঁ তেখেত হৈছে মহাবীৰ ৰয় অলৰেডি জুবিন দাৰ বোকাৰ পদুমত যথেষ্টখিনি সন্মান পাই আহিছে গতিকে তেওঁ বোকাৰ পদুমত চিলেকশ্যনো হৈছিলে বোকাৰ পদুমত তেওঁ ফাইনেলত যাব নোৱাৰিলে সেইখিনি মই কুণ্ঠাবোধ নকৰোঁ সেইখিনি যে সি ফাইনেলত যাব নোৱাৰিলে তাৰ কাৰণে মই কুণ্ঠাবোধ নকৰোঁ কিন্তু মহাবীৰ ৰয় ইজ দ্য বেষ্ট আচ্ছা আপুনি আকৌ এবাৰ বাৰু সেই গীতটি এবাৰ শুনাই দিব নেকি ঐ কেটকুৰা কৃষ্ণাৰ চুলি মাতে যশোদাই কলিয়া বুলি ঐ কিনো মোহনীয়া কৃষ্ণ কলিয়া মাথাই পাখি পিন্ধে যে মৰা হাততে বাঢ়ি লৈ কদমৰ তলত গৈ কলিয়া আছে ৰৈ ৰাধিকা সুন্দৰী লৈ মানে অলপ ৰক টাইপত বনাইছোঁ গানটো ধন্যবাদ বহুত ভাল লাগিছে এতিয়াই শুনি ভাল লাগিছে আৰু তেতিয়া যেতিয়া মিউজিক আহিব মিউজিক যেতিয়া সংযোগ হ'ব তেতিয়া আৰু কিমান ধুনীয়া লাগিব আমি তেতিয়া সকলোৱে শুনিম বৰ্তমান ধন্যবাদ থাকিলে আপোনালৈ মানসজ্যোতি নাথ জয় অসম